আশা কৰিছোঁ তোমালোক সকলোৱে ভালে আছা আজি নতুন এটা টপিক আমি আলোচনা কৰিবলৈ ওলাইছো টপিকটো হৈছে প্ৰিপজিশন বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এটো খুব কম বুজি পায় গতিকে 30 ঘণ্টা নহয় মাত্ৰ আধা ঘণ্টাত প্ৰিপজিশনটো কমপ্লিট কৰাই দিবলৈ চেষ্টা কৰিম সো প্ৰথমতে প্ৰিপজিশন মানেনো কি প্ৰিপজিশন কোড ব্যৱহাৰ হয় প্ৰিপজিশন আসলতে বাক্য এটা থকা নাউন আৰু অন্যান্য যিলা শব্দ আছে সেই শব্দবিলাকৰ মাজত সম্পৰ্কটো প্ৰকাশ কৰে আসলতে না প্ৰিপজিশনে তো প্ৰিপজিশনৰ বিয়ে প্ৰিপজিশন সিঙ্গল প্ৰিপজিশন আছে তোমাৰ কম্পাউন্ড প্ৰিপজিশন আছে আকৌ তোমাৰ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আছে তো আজি আমি সিঙ্গল প্ৰিপজিশনৰ বিয়ে আলোচনা কৰিম প্ৰথমতে সোৱা অন তাৰ পিছত আছে ওভাৰ তাৰ পিছত আছে তোমাৰ কি কয় এবভ প্ৰথমতে সোৱা ওয়ান টু কেতিয়া ব্যৱহাৰ কৰা হয় যে কোনো এটা বস্তুৰ ওপৰ বুজাবলৈ তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় আকৌ কিবা দিন তাৰিখ মাহ সন একেলগে থাকিলে কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় আকৌ কৈছো দিন তাৰিখ মাহ সন যেনেকে 31st December 2001 ইয়া দিন তাৰিখ মাহ সন একেলগে আছে গতিকে তেনে ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব অন ব্যৱহাৰ কৰা হ'ব আকৌ যিকোনো বাৰৰ নাম সানডে হক মনডে হক বাৰৰ নামৰ আগত কি হয় অন ব্যৱহাৰ কৰা হয় কি বুজি পালা যে লাগি থকা ওপৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় প্ৰিপজিশন অন ব্যৱহাৰ কৰা হয় দিন তাৰিখ মাহ সন একেলগে থাকিলে কি ব্যৱহাৰ কৰা হয় অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় যিকোনো বাৰ সোমবাৰ হক মঙ্গলবাৰ হক সানডে মনডে টুইজডে যিকোনো বাৰৰ নামৰ আগত কি হয় অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয় কেটামান বাক্য আছে শুনিয়াত সাপোজ ইয়াত সোৱা The book is days the table আমি যেতিয়া কিতাপখন টেবুলত থওঁ তেতিয়া কিতাপখনৰ হৈতে টেবুলটো কি কৰি থাকে ফিজিক্যাল টাচ হৈ থাকে সাপোজ এখন কিতাপ ললো কিতাপটো যেতিয়া আমি হাতৰ ওপৰত থলো হাতত কি কৰি আছে লাগি আছে তেনেকে লাগি থকা ওপৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় অন ব্যৱহাৰ কৰা হয় আৰু যদি এনেকে থাকে লাগি না থাকে তেনে ওপৰ বুজাবলৈ সাধাৰণতে কি ব্যৱহাৰ কৰা হয় ওভাৰ ব্যৱহাৰ কৰা হয় লাগি থকা ফিজিক্যাল টাচ হৈ থকা ওপৰ বুজালে কি ব্যৱহাৰ কৰা হয় অন আৰু লাগি নথকা ওপৰ যেনেকে কিতাপখন যদি একেবাৰে হাতত থৈ দিও দা বুক ইজ অন মাই হ্যান্ড কিন্তু যদি আকৌ কিতাপখন এনেকে থাকে তেতিয়ালে কি হ'ব দা বুক ইজ ওভাৰ মাই হ্যান্ড মানে লাগি থকা নাই কিতাপখন হাতত তেনেকে যদি লাগি নথকা ওপৰ বুজায় তেনে ওপৰ বুজালে কি ব্যৱহাৰ কৰা হয় ওভাৰ ব্যৱহাৰ কৰা হয় আৰু লাগি থকা ওপৰ বুজাবলৈ অন ব্যৱহাৰ কৰা হয় যেনেকে দা বুক ইজ ডেজ দা টেবুল যেতিয়া আমি কিতাপখন থম কিতাপখন আসলতে টেবুলৰ ওপৰত লাগি থাকিব না টেবুলৰ পৰা দাঙি থাকিব টেবুলৰ পৰা নিশ্চয় দাঙি না থাকে কিতাপখন টেবুলৰ হৈতে লাগি থাকিব অৰ্থাৎ ফিজিক্যাল টাচ হৈ থাকিব তেনে ওপৰ বুজালে কি ব্যৱহাৰ কৰা হ'ব অন ব্যৱহাৰ কৰা হ'ব তাৰ পিছত আন এটা বাক্য সোৱা The breeze is dash the river. Dash the river. ব্ৰহ্মপুত্ৰ গংগা যিকোনো নদীৰ নাম সাম দিয়া থাকিব পাৰে The breeze is দলংখন নদীৰ এতিয়া দলং আৰু নদী এটো সাপোজ এটা নদীৰ ওপৰত যেতিয়া দলং এটা থাকিব নদী পানীৰ হৈতে কি কৰে দলংটো লাগি না থাকে অৰ্থাৎ লাগি নথকা ওপৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ওভাৰ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত কি হ'ব ওভাৰ প্ৰিপজিশনটো ব্যৱহাৰ হ'ব আকৌ এবভ টু কেতিয়া ব্যৱহাৰ কৰা হ'ব লাগি নথকা ওপৰ অৰ্থাৎ বহু ওপৰ লাগি নথকা ওপৰ কিন্তু বহু ওপৰ যাৰ কোনো নিৰ্দিষ্ট সীমা নাই তেনে ওপৰ বুজাবলৈ সাধাৰণতে কি ব্যৱহাৰ কৰা হয় এবভ ব্যৱহাৰ কৰা হয় যেনে এক্সাম্পল এটা লোৱা the birds are flying days the tree গছৰ ওপৰদি কি কৰি আছে
চৰাইবিলাকে উৰি আছে ইয়াত চোৱা চৰাইবিলাকে যে উৰি আছে ইয়াৰ কোনো কিমান ওপৰেদি উৰি আছে ইয়াৰ কোনো নিৰ্দিষ্ট সীমা নাই তেনে ওপৰ বুজালে বহু ওপৰ বুজালে যাৰ কোনো নিৰ্দিষ্ট সীমা নাই তেনে ওপৰ বুজালে সাধাৰণতে কি ব্যৱহাৰ কৰা হয় above ব্যৱহাৰ কৰা হয় তো কনসেপ্টটো ক্লিয়াৰ হৈছে নে অন কেতিয়া ব্যৱহাৰ কৰা হয় ওভাৰ কেতিয়া ব্যৱহাৰ কৰা হয় আকৌ এবভ কেতিয়া ব্যৱহাৰ কৰা হয় অনটো ব্যৱহাৰ কৰা হয় লাগি থকা ওপৰ বুজাবলৈ আৰু ওভাৰটো ব্যৱহাৰ কৰা হয় লাগি নথকা ওপৰ বুজাবলৈ আৰু এবভটো ব্যৱহাৰ কৰা হয় বহু ওপৰ বুজাবলৈ যাৰ কোনো নিৰ্দিষ্ট সীমা নাই গতিকে আশা কৰিছো তোমালোকে অন ওভাৰ আৰু এবভ ইয়াৰ কনসেপ্ট মানে ইয়াৰ বিষয়ে তোমালোকে ইয়াৰ কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি আলোচনা কৰিম যে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন কেতিয়া ব্যৱহাৰ কৰা হয় এপ্ৰোপ্ৰিয়েট পৰীক্ষাত বেছিভাগ আজিকালি এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনে অহা দেখা যায় প্ৰথমতে আমি আলোচনা কৰিম made of আৰু এটা হৈছে কি made from made ৰ লগত সাধাৰণতে দুটা প্ৰিপজিশন বহে এটা হৈছে made of আৰু এটা হৈছে made from প্ৰথমতে চোৱা made of টো কেতিয়া ব্যৱহাৰ কৰা হয় কোন এটা বস্তু সাপোজ ধৰিলো কোন এটা বস্তু a আন এটা বস্তু b এটা বস্তু ধৰিলো ইয়াত ধৰিলো তোমাৰ কি কয় wheat ইয়াত ধৰিলো তোমাৰ কি ফ্লোর আটা এটো এটা বস্তু সাপোজ তোমাৰ গেহুৰ পৰা কি বনোৱা হয় আটা বনোৱা হয় আকৌ আটাৰ পৰা গেহু গুৰাই পাব পাৰিনে এটা বস্তু এৰ পৰা বি বনোৱা হয় আকৌ বিৰ পৰা এ বস্তুটো যদি গুৰাই পাব পাৰি যদি পাৰি তেতিয়ালে কি হ'ব এটা বস্তু এৰ পৰা বি বনোৱা হয় আকৌ বিৰ পৰা এ আগৰ বস্তুটো ঘুৰাই পাব পাৰি যদি পাৰি তেতিয়ালে হ'ব কি অফ কেনেকে মনত ৰাখিবা পাৰি শব্দটো দুটা আখৰ আছে আকৌ অফ শব্দটো কি আছে দুটা আখৰ আছে গতিকে যেতিয়া এটা বস্তুৰ পৰা আনটো বস্তু হ'ব আকৌ সেই বস্তুটোৰ পৰা আগৰ বস্তুটো ঘুৰাই পাব পাৰি তেনে ক্ষেত্ৰত হ'ব কি অফ আৰু যেতিয়া নোৱাৰি তেতিয়া হ'ব কি এৰ পৰা বি হয় এর পৰা এটো एग्जांपलটো তোমাৰ কি হ'ব এই ইয়াত एग्जांपलটো হোয়াইট আৰু ফ্লোরটো নিমিলে ইয়াত পাৰি যেতিয়া হ'ব সাপোজ ইয়াত ধৰিলো তোমাৰ শোটো বনোৱা হয় কিহৰ পৰা লেদাৰৰ পৰা শোটো বনোৱা হয় কিহৰ পৰা সোৱা শোজ জুতা বিলাক বনোৱা হয় কিহৰ পৰা লেদাৰৰ পৰা হয়নে লেদাৰৰ পৰা জুতা বনোৱা হয় হয়নে লেদাৰৰ পৰা কি বনোৱা হয় লেদাৰৰ পৰা জুতা বনোৱা হয় জুতাটো তুমি আকৌ সিঙি দিয়া আকৌ হে আগৰ বস্তুটো গুৰাই পাব পাৰিম নে নাই হে চামৰাটো আকৌ গুৰাই পাব পাৰিম অৰ্থাৎ এটা বস্তু এৰ পৰা বি বনোৱা হয় বিৰ পৰা আকৌ হে এ আগৰ বস্তুটো গুৰাই পাব পাৰি যেতিয়া পাৰি তেতিয়া হ'ব অফ আকৌ যেতিয়া এটা বস্তুৰ পৰা আনটো বস্তু বনোৱা হয় আকৌ হে আনটো বস্তুৰ পৰা পুনৰ হে আগৰ বস্তুটো গুৰাই পাব নোৱাৰি সাপোজ ইয়াত এটা एग्जांपल ললো কি ওয়াইন মানে কি মদ আৰু ললো কি গ্রেপস আঙুৰৰ পৰা কি বনোৱা হয় মদ বনোৱা হয় মদৰ পৰা আকৌ আঙুৰটো গুৰাই পাব পাৰিনে নোৱাৰি মদৰ পৰা আকৌ আঙুৰটো গুৰাই পাব নোৱাৰি যেতিয়া এটা বস্তুৰ পৰা আনটো বস্তু বনোৱা হয় আকৌ হে আনটো বস্তুৰ পৰা আগৰ বস্তুটো গুৰাই পাব নোৱাৰি যেতিয়া নোৱাৰি তেতিয়া হ'ব কি from যেতিয়া নোৱাৰি তেতিয়া কি হ'ব from নোৱাৰিত কেইটা আখৰ আছে তিনটা গতিকে আমি শিকিছিলো কি মেডৰ লগত দুটা প্ৰিপজিশন আহে এটা হৈছে মেড অফ আৰু এটা হৈছে কি মেড ফ্ৰম যেতিয়া নোৱাৰি দুটাতকে বেছি আখৰ আছে গতিকে ইয়াত হ'ব কি ফ্ৰম মনত ৰাখিবা যে ফ্ৰমটো কেতিয়া হ'ব যেতিয়া নোৱাৰি দুটাতকে বেছি আখৰ আছে গতিকে ইয়াত হৈ যাব ফ্ৰম আসল নিয়মটো হৈছে কি এটা বস্তু এৰ পৰা বি বনোৱা হয় আকৌ বিৰ পৰা এ ঘুৰাই পাব নোৱাৰি তেতিয়া হে কি হ'ব ফ্ৰম হ'ব एग्जांपल হহসোৱাচোন কেইটামান एग्जांपल
এক্সাম্পল চোৱা জোতা বনোৱা হয় কিহৰ পৰা shoes are made dash leather leather মানে কি চামৰা জোতা বিলাক বনোৱা হয় কিহৰ পৰা চামৰাৰ পৰা জোতা বনোৱা হয় মানে জোতাৰ পৰা আকৌ চামৰাটো ঘূৰাই পাব পাৰি না নাই জোতাটো যদি আমি সিঙি দিও বা ফালি দিও তেতিয়ালে আগৰ বস্তুটো এই চামৰা জন্তু আছিল লেদাৰটো আকৌ আমি ঘূৰাই পাব পাৰিম অৰ্থাৎ এৰ পৰা বি হয় বিৰ পৰা আকৌ এক ঘূৰাই পাব পাৰিত কেইটা অক্ষৰ থাকে দুটা গতিকে ইয়াত হ'ব কি অফ ইয়াত কি হ'ব অফ হ'ব আকৌ আন এটা এক্সাম্পল চোৱা Chairs are made dash woods কাঠৰ পৰা কি বনোৱা হয় woods মানে কি কাঠ chairs are made dash woods যে কাঠৰ পৰা কি বনোৱা হয় চেয়াৰ বনোৱা হয় চেয়াৰটো আকৌ যদি আমি ভাঙি দিও বা ফালি দিও আকৌ কাঠটো ঘূৰাই পাব পাৰিম নে নাই নিশ্চয় পাৰিম সেই কাঠটো আকৌ ঘূৰাই পাব পাৰিম গতিকে যেতিয়া আমি আগৰ বস্তুটো ঘূৰাই পাব পাৰি তেতিয়া হ'ব কি অফ আন এটা এক্সাম্পল চোৱা পকৰা আমি যে খাওঁ পকৰাস are made dash wheat মানে কি গেহু বা আটাৰ পৰা কি বনোৱা হয় পকৰা বনোৱা হয় পকৰাটো আকৌ কেনেবাকৈ পকৰাৰ পৰা গুড়া আটাটো পাব পাৰিনে নিশ্চয় নোৱাৰি পকৰা যেতিয়া এবাৰ বনি যোৱাৰ পিছত কিন্তু আমি সেই পকৰাৰ পৰা আকৌ আটাটো গুড়াই পাব নোৱাৰি যেতিয়া নোৱাৰি তেতিয়া হ'ব কি from তেতিয়া কি হ'ব from হ'ব তেনেকে আন এটা এক্সাম্পল চোৱা wine is made dash grapes মানে কি আঙুৰৰ পৰা কি বনোৱা হয় মদ বনোৱা হয় মদ যেতিয়া এবাৰ বনি যাব সেই মদটোৰ পৰা আকৌ আঙুৰটো ঘূৰাই পাব পাৰিনে নিশ্চয় নোৱাৰি যেতিয়া নোৱাৰি এটা বস্তু এৰ পৰা বি হয় বিৰ পৰা আকৌ এটো আমি ঘূৰাই পাব নোৱাৰি যেতিয়া নোৱাৰি হলে কি হৈ যাব from নোৱাৰি হলে কি হৈ যাব from আশা কৰিছো তোমালোকে made of আৰু made from ইয়াৰ মাজত যোনটো পাৰ্থক্য তোমালোকে বুজি পাইছা এতিয়া আমি আলোচনা কৰিম deal in আৰু deal with deal in আৰু এটা আছে কি deal with deal in to কেতিয়া হয় deal in ইয়াৰ অৰ্থটো হৈছে কি ব্যৱসায় বাণিজ্য কৰা সাপোজ ৰহিম deals dash tea ৰহিমে এতিয়া যদি আমি ইয়াত deals with দি দিও তেতিয়া ইয়াৰ অৰ্থটো হৈ যাব deals with মানে কি আলোচনা কৰা বা আচৰণ কৰা deals with মানে কি আলোচনা বা কি কয় বিহেভিয়ার যোনটো কয় আলোচনা বা আচৰণ কৰা অর্থাৎ কি ব্যবহার করা হয় ডিল উইথ আর ডিল ইন কেতিয়া ব্যবহার করা হবে যেতিয়া ইয়ার অর্থটো হবে কি ব্যবসায় বাণিজ্য করা এতিয়া রহিম ডিলস টি যদি আমি ইয়াত উইথ লিখি দিও তেতিয়া ইয়ার অর্থটো হৈ যাব রহিমে সাহর হইতে কি করে আলোচনা করে বাক্যটো সম্পূর্ণ কি হবে ভুল হবে গতিকে ইয়াত হবে কি ইন তার মানে রহিমে কি করে সাহর ব্যবহার করে ডিল ইন যেতিয়া হবে তেতিয়া ইয়াৰ অৰ্থটো হবে কি ব্যবহার করা তেতিয়া ইয়াৰ অৰ্থটো হবে কি ব্যবহার করা আর যেতিয়া তোমার ডিল উইথ হবে তেতিয়া ইয়াৰ অৰ্থটো হবে আলোচনা করা বা আচরণ করা অর্থাৎ
কি ব্যৱহাৰ কৰা হ'ব ডিল উইথ ব্যৱহাৰ কৰা হ'ব আশা কৰিছো তোমালোকে ডিল ইন আৰু ডিল উইথ ইয়াৰ মাজৰ যোনটো পাৰ্থক্য তোমালোকে বুজি পাইছা যেনেকে ডিল উইথৰ এটা এক্সাম্পল লোৱা গ্ৰেড বুকস মহান কিতাপ বিলাকে বা ভাল কিতাপ বিলাকে গ্ৰেড বুকস deals grade books deal human problem যে গ্ৰেড বুক বিলাকে কি কৰে মানুহৰ সমস্যা বিলাক আলোচনা কৰে ইয়াত চোৱা গ্ৰেড বুকস ডিল ইয়াত কি হ'ব যদি ইন দিয়া তেতিয়া অৰ্থটো প্ৰকাশ কৰিব কি ব্যৱহাৰ কৰা ইয়াত ব্যৱহাৰ কৰা অৰ্থ দিলে বাক্যটোৰ অৰ্থ নিমিলে গতিকে ইয়াত কি দিলে মিলিব উইথ দিলে মিলিব যেতিয়া ইয়াত ডিলস উইথ থাকিব যেতিয়া ডিল উইথ হ'ব তেতিয়া ইয়াৰ অৰ্থটো হ'ব কি যে বাল কিতাপ বিলাকে বা গ্ৰেড বুকস বিলাকে মানৱ সমস্যা বিলাক আলোচনা কৰে